শাস্তি আছিল মূৰত কণী ভঙা হ'ব এতিয়া কণী ভাঙি দিয়া হেল্ল' বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এক আকৰ্ষণীয় খেললৈ আজিৰ খেলটো হ'ল আমি কেইটামান ইটা ৰাখিছো ইটাৰ ওপৰেৰে খুচকাৰি যাব লাগিব মোৰ সৈতে আছে বি চ্যালেঞ্জাৰ্স টিম আৰু এজন এজনকৈ যাব তেওঁলোকৰ চকু বান্ধি দিয়া হ'ব চকু বান্ধি দিয়াৰ পিছত তেওঁলোকে যাব আৰু য'ত পৰি যাব সেই ইটাটোৰ তলত কিবা এটা লিখা থাকিব কাগজৰ ভিতৰত যেটো লিখা থাকিব সেইটো কৰিব লাগিব আৰু যদি সি উইনাৰ হ'ব পাৰে তেনেহলে 1000 টকা পাব সো আজিৰ খেলটো স্টাৰ্ট কৰো এতিয়া আছে আমাৰ বি চ্যালেঞ্জাৰ টিমৰ ইকৰামুল হোসেন Are you ready? Yes, I am ready. 1, 2, 3. এই ইটাটো আহি পৰি গৈছে সো ইয়াৰ তলত কি আছে সেইটো চাব লাগিব যদি শাস্তি থাকে তেনেহলে শাস্তিটো পাব আৰু যদি প্রাইজ থাকে তেনেহলে প্রাইজ দিয়া হ'ব ইয়াত আছে বুকা লগোৱা সো ইকৰামুল হোসেনক বুকা লগোৱা হ'ব ইকৰামুল হোসেনৰ শাস্তি আছিল বুকা লগোৱা হ'ব সেই কাৰণে সি আগতে টি-শাৰ্ট খুলি লৈছে বুকা লগোৱা এতিয়া আপোনাৰ অনুভূতি জানিব বিচাৰিম আৰু নালাগে বহুত হ'ল আপোনাৰ অনুভূতি জানিব বিচাৰিম কেনেকুৱা লাগি আছে বুকা লগোৱাৰ পিছত চাই লওক আৰু বহুত বেয়া লাগি আছে এতিয়া আৰু পিছফালে লগাইছে নেকি আমাৰ বি চ্যালেঞ্জাৰ টিমৰ সাদিকুল ইছলাম আছে Are you ready? Yes. 1, 2, 3. তাৰ শাস্তিটো হ'ল হাত গোবৰত দিব লাগিব আমাৰ সাদিকুল ইছলামৰ শাস্তি আছিল গোবৰত হাত দিব লাগিব দুটা হাত গোবৰত দিব লাগিব কেনেকুৱা লাগি আছে গোবৰত হাত দি ভাল লাগি আছে কিয় এনে মই পাৰা নাই উইনাৰ হ'বলৈ এতিয়া এটো কৰিছো ভাল লাগি আছে মানে আপোনাৰ ভালটো লাগি আছে কাৰণ আপুনি বেলেগ শাস্তি পোৱা নাই ডাঙৰটো পোৱা নাই সেই কাৰণে আপোনাৰ বেছি ভাল লাগি আছে মই বুজি পাইছো এতিয়া আছে আমাৰ বি চ্যালেঞ্জাৰ টিমৰ গুলজাৰ হোসেন Are you ready? Yes. 1, 2, 3. So হ'ব গুলজাৰ হোসেন কি পায় সো আজি তেওঁৰ প্ৰাইজটো পৰিছে কণী ভঙা শাস্তি আছিল মূৰত কণী ভঙা হ'ব এতিয়া কণী ভাঙি দিয়া আপোনাৰ অনুভূতি কি কণী যে ভঙা হৈছে কেনেকুৱা লাগি আছে অনুভূতি কি কম আৰু অনুভূতি একো নাই একদম বহুত বেয়া লাগিছে ঘৰত গলে এতিয়া কাজিয়া কৰিব ঘৰত আপোনাৰ মানে ইচ্ছা কি আছিল ইচ্ছা আছিল বিনাৰ হ'ব কাৰণে কিন্তু কি কম এতিয়া আছে আমাৰ বি চ্যালেঞ্জাৰ টিমৰ কে আজমল 1, 2, 3. আজমলৰ ভাগত পৰিছে ময়দা লগোৱা আজমলৰ ভাগত আছিল ময়দা লগোৱা
ময়দা লগাই দিয়া চবে খেলি কেনেকুৱা লাগি আছে অনুভূতিটো কি তোমাৰ এনে খেলি তো বালি লাগিছে কিন্তু ময়দা মাখা নহল মানে বৰ বেয়া লাগিছে এতিয়া আমাৰ বি চ্যালেঞ্জাৰ টিমৰ ইজাজুল আছে আর ইউ রেডি यस 1 2 3 ইজাজুলৰ ভাগত পৰিছে এক বৰিৰে 100 মিটাৰ যাব লাগিব সো এক বৰিৰে 100 মিটাৰ যাব লাগিব যোৱা এতিয়া আছে আমাৰ বি চ্যালেঞ্জাৰ টিমৰ এমৰাদুল 1 2 3 এতিয়া চাব লাগিব এমৰাদুলৰ ভাগত কি পৰিছে এমৰাদুলৰ ভাগত পৰিছে জলকীয়া খোৱা এমৰাদুল হুছেইনৰ শাস্তি আছিল জলকীয়া খোৱা এতিয়া সি জলকীয়া খাব লাগিব পৰা জলকীয়া খোৱা কেনেকুৱা লাগি আছে এতিয়া ভাল লাগিছে নে নহয় জাল লাগিছে কেনেকুৱা লাগি আছে জাল লাগিছে ভাল লগা নাই জাল লাগিছে এতিয়া আমাৰ বি চ্যালেঞ্জাৰ টিমৰ আমজদ আলী আছে 1 2 3 চাব লাগিব আমজতৰ ভাগত কি পৰিছে আমজতৰ ভাগত পৰিছে পানীত পেলোৱা হ'ব আমজতলিৰ শাস্তি আছিল পানীত পেলোৱা হ'ব এতিয়া ইক্ৰামলৰ বুকা লগাৰ পিছত সি নিজে পানীত পৰাৰ পিছত কেনেকুৱা লাগি আছে তোমাৰ হা ভাল লাগিছে সি কৈ আছে এনে গা ধুলে হয় সেই কাৰণে ভাল লাগি আছে এতিয়া আমাৰ মাজত আছে বি চ্যালেঞ্জাৰ টিমৰ মেৰাজুল সি চাই আছে চেক কৰাচোন চোৱা নাই 1 2 3 তো মেৰাজুল ফাউল হৈছিল সেই কাৰণে চাব লাগিব তাৰ ইটাৰ তলত কিবা আছে নেকি চোৱাচোন নাই তাৰ ইটাৰ তলত একো নাই তাৰ মানে মেৰাজুলৰ একো শাস্তিও নহয় কিবা পুৰস্কাৰো নাই Are you ready? Yes. 1 2 3 ৰাজিকলৰ ভাগত পৰিছে মাটিত 10 বাৰ ভাগৰি যোৱা ৰাজিকলৰ ভাগত পৰিছে মাটিত ভাগৰি যোৱা 10 বাৰ এতিয়া সবক মই জনাই আছো যে তোমালোকে ধৰি পেলাই বাগৰাই দিয়া Rekib, are you ready? Yes, I am ready. 1 2 3
এতিয়া চাব লাগিব ৰেকিবৰ ভাগত কি আছে ইটাটো উল্টাই দিয়া একো নাই সি একো প্ৰাইজো পোৱা নাই একো শাস্তিও পোৱা নাই ভাল লাগিছে না নাই ভাল লাগিছে বহুত ভাল লাগিছে নহ'লে শাস্তি পালে কি হ'লে হয় আৰু অলপ চেষ্টা কৰিলে পাৰি গ'লো হয় হয় আৰু অলপ মোৰ তাত লাগি আছিল তুমি পাৰিলা হয় কিন্তু লাষ্টত আহি পৰি গ'লা হ'ব একো নাই আগত চেষ্টা কৰিম এতিয়া আছে আমাৰ বি চ্যালেঞ্জাৰ টিমৰ আনাৰুল আর ইউ রেডি রেডি 1 2 3 এতিয়া আমাৰ খেল সম্পন্ন হৈছে আৰু বিজয়ী আনাৰলৈ ৰৈ গ'ল কোনেও পাৰ হ'ব পৰা নাই গোটেই কেইটা ইট সেই কাৰণে এতিয়া আমি বি চ্যালেঞ্জাৰ গ্ৰুপৰ তৰফৰ পৰা আনাৰুল হুছেইনক 1000 টকা পুৰস্কাৰ দিম So, আজিৰ বিজয়ী হৈ তোমাৰ কেনেকুৱা অনুভৱ হৈছে কেনেকুৱা লাগি আছে তোমাৰ ভাল লাগিছে তুমি কি প্ৰস্তুত আছিলা নেকি যে তুমি জিকিব পাৰিবা সো সি কৈ আছে সি প্ৰস্তুত নাছিল ভাগ্যৰ ফলত সি জিকিব পাৰিছে সো আমি সকলোকে তাক কৈ দিও বেষ্ট অফ লাক তোমাক দেখোন বোকা লগাইছে কি কৰি এতিয়া লাষ্টত মুকো বোকা লগাই দিলে মানে সিহঁতে কৈ আছে কাকো ভাল থাকিব নিদিয়ে তাৰ পিছত সবৰে গাত বোকা লগা হ'ল এতিয়া সবে গা ধুই আছে দেখুৱাই দিয়ে গা ধুই আছে সবে ये और आईने कोई दवा की नहीं है